মাটি চপ্পর ফুলো দেখুন দেখুন বস্তা কমে দে বস্তা না রিমাল লাগবে বেল না রা ইয়া ছায়া না এই এটা না এই এমন আছে তো অনেক সাইডা সাইডা হাত গেল না দেরিব ধর এখন হেরি দেবে তো ছোট বরফটা আমাদের এখানে ছোট নাই না বেটা বেটা আমাৰ গাঁওখন সেই গাঁৱতে এটা বাঁহ গছৰ ওপৰত আপোনাৰ প্ৰকাণ্ড অজগৰ সাপ দেখা পালোঁ। দেখা পাই আমি স্থানীয় ৰাইজে অজগৰ সাপটো ধৰি আমাৰ নামেৰি কি আছিলে হয় ৰাজীৱ নামেৰি ডেভেলপমেণ্ট ছ'চাইটিৰ তাত মানে সাপটো নি আমাৰ খেম বাহাদুৰ লামা তেখেতৰ থ্ৰু দি পঠাই দিলোঁ আমি। বৰ্তমান নামেৰি বনাঞ্চলতে খুব সম্ভৱ এৰি দিব। অঁ বৰ্তমান নামেৰি বনাঞ্চলত এৰি দিবলৈ মানে কোৱা হৈছে। হয় সেইবুলি আমি তেখেতক খেম লামাক মাতি সাপটো দি পঠাইছোঁ। ঠিক আছে। পুৱা প্ৰায় 11টামান বজাত বাটমাৰী গাঁৱত প্ৰকৃতিপ্ৰেমী বিলোৱাৰ ট্ৰেইনৰ দ্বাৰা আজি এতিয়া প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা হয় আৰু সেই সাপটো আমি নামেৰি ডেভেলপমেণ্ট ছ'চাইটিৰ উদ্যোগত সাপটি তাৰ পৰা নি বন বিষয়া জ্ঞানেন্দ্ৰ চেত্ৰীৰ হাতত ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰিবৰ বাবে সমজাই দিয়া হৈছে।